হ'ব আপোনালোকৰ তো আজি মই পঢ়া ষ্টাডি ব্লগ আপোনাৰ লগত শ্বেয়াৰ কৰিম তো মই বৰ্তমান এডুকেশ্যনৰ এই বিষয়ে পঢ়ি আছোঁ আৰু পৰামৰ্শদাতা তো পঢ়িম তো তাৰ আগত মই চাহ খোৱা নাই যিহেতু চাহ খাই লওঁ তাৰপিছত ষ্টাডি ব্লগ আপোনাৰ লগত শ্বেয়াৰ চাহ মানে গাখীৰ আছিলে গাখীৰ খাম গাখীৰটো গৰম দিছোঁ ইয়াত কেক আছিলে কেক 3 পিচ লৈছোঁ এইটো কেক খাই মই খুবেই ভাল পাওঁ তাৰপিছত গাখীৰ লৈ তো ইয়াতে লৈ আহিলোঁ মই গাখীৰ আৰু কেক খাম তো খাই লওঁ তাৰপিছত মই ইয়াত ব্ৰেকফাষ্ট কৰি কিতাপবোৰ দেখাইছোঁ আৰু কিতাপখন এইখন দেখাইছোঁ এখন পঢ়ি আছোঁ আৰু নেক্সট আৰু এখন আছে এইখনো আপোনাৰ লগত দেখাম কিতাপৰ ভালকৈ শ্বেয়াৰ কৰিম নাম আপোনালোকক কৈ দিম কেতিয়াবা তো এইখনত তাৰপিছত ইয়াত মই অকণমান পঢ়ি আকৌ ৰাতিপুৱাই উঠি চাহ খাই অলপ পঢ়া শুনা অলপ কৰি দিলোঁ কৰাটো ৰাতিপুৱাটো অলপ ভাল লাগে আৰু ঠাণ্ডাটো অলপ কমিছে ৰ'দটো ওলাইছে যিহেতু তো মই পঢ়াখিনিখিনি কৰিছোঁ কাৰণ একবাৰতেতো নহয় বহুত দিনৰ মূৰত কিতাপ ওলাইছোঁ তো মই এনেকৈ পঢ়িলোঁ তাৰপিছত নিব লাগে পিছফালৰ পৰা মাতিব থাকে যিয়ে নহ'লেও পঢ়া শুনা কৰি আকৌ তাৰপিছত দুপৰীয়া আকৌ ভাত বনালোঁ ভাত মানে মই খিচিৰিয়ে বনালোঁ এনেকৈ পোলাও খিচিৰি যি কয় আৰু তাৰপিছত গৰম পানী দিছোঁ গৰম পানী দিলে ঠাণ্ডাৰ দিনত চব বস্তুবোৰ গৰম পানী দিলে পটকৈ হৈ যায় তাৰপিছত কণীও বইল হ'ব দিছোঁ হৈছে অলৰেডি পিনে তাৰপিছত হোৱা নাই বইল বহাই দিম তাৰপিছত এইটো এনেকৈ লাৰি দিছোঁ উতাল আহিব এইপিনে আৰু ইয়াত মাংস দিছোঁ আলু দিছোঁ দালি দিয়া নাই কাৰণ মই ভাবিছোঁ পোলাও বনাম কিন্তু ইমান এটা ভাল ফাৰ্ষ্ট টাইম বনাইছোঁ তাৰপিছত ইয়াত উতাল আহিছোঁ জলকীয়া এটা দিছোঁ তাৰপিছত এইপিনে আকৌ কণীটো বইল হ'ব দিছোঁ আৰু আনফালে মই বেচনৰ পিঠাও মই বনাম তাৰপিছত এনেকৈ বনাইছোঁ আৰু তাৰপিছত ইয়াত ৰেডি হৈ গ'ল তাৰপিছত ইয়াত বেচনৰ পিঠাও বনাইছোঁ আৰু ইয়াত কণী বইলো কৰিছোঁ তাৰপিছত খাই দাই মই খুবেই ল'লোঁ খাই দাই লৈ আৰু এইবোৰ বাচন মাজিবও লাগিব তো এনে খালীটো নহ'ব তো এতিয়া বাচন মাজাৰ কাম তাৰপিছত ডাইনিংখনো প্ৰথমতে মই মুচি ল'ম আৰু ইয়াত ভাত খাই পৰিছোঁ মানে পৰিছে তাৰপিছত এতিয়া আৰু বাচনখিনি মাজি ল'ম ভাত পানী খালোঁ তো আজি ব্লগটো ইমানেই খতম কৰিম বেছি লং নকৰোঁ তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব